खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर' 52 नं तामुलपुर बियाबनि सिङाव बीपीएफ जों लोगोसे गुबुन दोलोनि दैदेनगिरि लोगोसे माखासे सोद्रोमाफोरा बीजेपी दोलोआव हाबो। बावैसो साननि उनावनो जानो गोनां उफ्रा बिसायख'थिनि समाव तामुलपुर बियाबनि गयबारि मण्डल बीजेपी दोलोआव कमलपुर बियाबनि एमएलए दिगन्त कलितानि नुजाथिनायाव बीपीएफ जों लोगोसे गुबुन दोलोनि दैदेनगिरि आरो माखासे मावथि सोद्रोमाफोरा बीजेपी दोलोआव हाबो। गुबुन दोलोनिफ्राय बीजेपी दोलोआव हाबफैनाय साफ्रोमखौबो कमलपुर विधानसभा बियाबनि एमएलए दिगन्त कलिताया साबायखर बावनानै ओरैबादि बुङो। लोके बीपीएफ दल त्याग কৰি বা অন্যান্য দলৰ পৰা আহি ইয়াতে বিজেপিত যোগদান কৰিছে গয়মাৰী মণ্ডল বিজেপিৰ কাৰ্যালয়ত কি ক'ব? তামুলপুৰ সমষ্টিৰ গয়বাৰী মণ্ডলৰ অন্তৰ্গত আজি প্ৰায় 150ৰ ওপৰ बीपीएफ আৰু অন্য দলৰ পৰা অহা কিছু ব্যক্তিসকল কাৰ্যকৰ্তাসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। প্ৰথমে মই তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। তেখেত আমাৰ আজিৰ পৰা তেখেতসকল আমাৰ পৰিয়ালৰ একোজন সদস্য হ'ল আৰু দুটা দিন থকা অৱস্থাত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ যি কৰ্মসূচী বা মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে প্ৰচেষ্টা হাতত লৈছে সেই সকলোবিলাক তেখেতসকলে দেখা পাই আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু আমি ভাবোঁ যে আজিৰ পৰা আমি যদি 1 লাখ ভোট পাবলৈ সক্ষম হৈছিলোঁ, আজিৰ পৰা আমাৰ আৰু 10,000 ভোট আমাৰ সংযোজন হ'ল। এই হ'ল ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ, সকলোকে লৈ চলাৰ যি সংকল্প তাৰে আজি এটা আপুনি উদাহৰণ হিচাপে আপোনালোকে দেখিবলৈ পাইছে। কিমান ভোটত জয়লাভ কৰিব ছাৰ? মইতো ক'লোৱে প্ৰায় 1 লাখৰ ওপৰ ভোট আমি পাবলৈ সক্ষম হ'ম। ইতিমধ্যে ইমানুল মুছাৰীয়ে হওক বা চন্দী বসুমতাৰীয়ে হওক আৰু এজন আমাৰ দেৱন বড়ো ডাঙৰীয়া ইতিমধ্যে আমাৰ দলত আকৌ সমৰ্থন জনাই তেখেতসকলে প্ৰত্যাখ্যান কৰিছে তেওঁলোকৰ নিৰ্বাচনী। সেইকাৰণে এইটোৱে মেছেজ দিবলৈ গৈছোঁ যে মুখ্যমন্ত্ৰীয়ে কৰা চেষ্টা আৰু প্ৰচেষ্টাক আমি আজি শলাগ লৈছোঁ। মই ভাবোঁ যে 5টা সমষ্টিৰ ভিতৰত বিশেষকৈ তামুলপুৰ সমষ্টিয়ে সৰ্বশ্ৰেষ্ঠ ভোট দিবলৈ সক্ষম হ'ব। থেংক ইউ ছাৰ। लोगोसेनो बीजेपी दोलोआव हाबफैनायनि उनाव गुबुन दोलोनि मावथिफोरा खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। মই প্ৰথমে এইটো কওঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক মই ভাল পাইছোঁ। দ্বিতীয় কথা, আমাৰ কিছুমান কৰণীয় আছে যিবিলাক উন্নতিৰ কামবিলাক আমি এতিয়াও স্থবিৰ হৈ থকা দেখিছোঁ। গতিকে সেইবিলাক কাম কাজবিলাক চলাই আগলৈ নিবৰ কাৰণে আমি ইয়াত জইন কৰিছোঁ। BPFৰ কাম কাজ বেয়া পাই পেলাই বিজেপিত জইন কৰিছে, বিজেপিৰ কাম ভাল পাই পেলাই বিজেপিত জইন কৰিছে। মই BPFৰ কাম কাজ বেয়াও পোৱা নাই আৰু বিজেপিৰ যিটো হয় বিটিআৰৰ যিখিনি কাম কাজ হৈ আছে সেইটো মই ভাল পাইছোঁ। গতিকে সদায় নদী জহাই বহে যোনফালে বহে সেই দিশে আমি গতি কৰিব লাগিব। গতিকে আজি বিজেপিৰ চৰকাৰ হৈ আছে আৰু আমি বিজেপিৰ যিটো সেইটো ফটতে মানে বৈ যাব লাগে, সেইটো আমাৰ এটা ধাৰণা হোৱাৰ কাৰণে আমি ইয়াত যোগদান কৰিছোঁ। বিশেষকৈ বিজেপিৰ নীতি আৰু আদৰ্শক মই খুবেই ভাল পাওঁ। तामुलपुरनिफ्राय दीपक कुमार पाठक, इनसाइड एनि बर'।